Hey guys, welcome to Health Tips. থাম্বনেইলটো চাই আপোনালোকে নিশ্চিতভাৱে বুজি পাইছে আজিৰ টপিকটো কি। আজিৰ টপিকটো হ'ল 7 বেনিফিট অফ ড্ৰিংকিং ৱাটাৰ। সকলোৱে জানো যে সুস্বাস্থ্যৰ বাবে পানী গুৰুত্বপূৰ্ণ, কিন্তু পাহৰি যোৱাটো সহজ হ'ব পাৰে। কেৱল আমাৰ শৰীৰটো কিমানটা গুৰুত্বপূৰ্ণ কাৰ্য হাইড্ৰেশ্যনৰ ওপৰত নিৰ্ভৰ কৰে, বা দৈনিক অধিক পানী খোৱাটো কিয় গুৰুত্বপূৰ্ণ। বহু লোক দৈনিক পৰ্যাপ্ত পানী নাখায় আৰু সেয়েহে সঘনাই ডিহাইড্ৰেশ্যন হয়। হাইড্ৰেশ্যনৰ সঠিক স্তৰ বজাই ৰাখিবলৈ ইয়াত 7টা মুখ্য স্বাস্থ্য লাভালাভ আছে। প্ৰথমটো হ'ল ওজন হ্ৰাস, ৱেইট লুজ। দিনত অধিক পানী পান কৰিলে আপোনাক দুটা ধৰণে ওজন হ্ৰাস কৰাত সহায় কৰে। প্ৰথমটো হ'ল সেইটোৱে আপোনাৰ শৰীৰক পানীৰ ওজন বজাই ৰখাত বাধা দিয়ে আৰু এনেদৰে আপোনাক ওজন হ্ৰাস কৰে। অধিক পানী খোৱাটোৱে আপোনাৰ কিডনীক অনুকূলভাৱে কাম কৰি থকাত সহায় কৰে। যেতিয়া আপোনাৰ কিডনী সম্পূৰ্ণ ক্ষমতাত ফিল্টাৰ হৈ থাকে, লিভাৰৰ চাপ আঁতৰ হয়, যি তাৰ পিছত অধিক সহজে সঞ্চিত কৰা চৰ্বি বিপাক কৰা কাৰ্য সম্পাদন কৰিব পাৰে। দ্বিতীয়টো ফলাফল হ'ল উন্নত জ্ঞানীয় কাৰ্য, ইম্প্ৰুভ কগনিটিভ ফাংচনছ। মানৱ শৰীৰৰ আন বহুতো টিস্যুৰ দৰে মগজুৰ বেছিভাগ পানীৰে গঠিত। সেয়েহে যদি আপুনি আপোনাৰ মগজুৱে ইয়াৰ শীৰ্ষ ক্ষমতাত কাম কৰিব বিচাৰে, তেন্তে সঠিকভাৱে হাইড্ৰেট হৈ থকাটো আৱশ্যকীয়। অধ্যয়নবোৰে ডিহাইড্ৰেশ্যনক জ্ঞানগত বিকাৰৰ সৈতে সম্পৰ্কিত কৰিছে, যি স্মৃতিশক্তি হ্ৰাস আৰু মানসিক ক্লান্তিৰ পৰা আৰম্ভ কৰি প্ৰতিক্ৰিয়াৰ সময় আৰু মনোভাৱৰ পৰিৱৰ্তন হ্ৰাস কৰে। সঠিক পৰিমাণৰ পানী খোৱাটো হৈছে আপুনি আপোনাৰ মগজুক শীৰ্ষ আকৃতিত ৰাখিব পৰা সৰ্বশ্ৰেষ্ঠ কামবোৰৰ ভিতৰত এটা, আৰু আনকি সামান্য ডিহাইড্ৰেশ্যনেও ইয়াৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। 3 নম্বৰ বেনিফিট হৈছে গাঁঠিৰ উন্নত স্বাস্থ্য, বেটাৰ জইণ্ট হেল্থ। মানৱ কংকাল প্ৰণালীৰ ভিতৰত গাঁঠিত ইজনে সিজনৰ বিপৰীতে চলাচল কৰে, কোষ কলাবোৰ হাইড্ৰেট কৰে। পানীয়ে গাঁঠিৰ স্বাস্থ্যৰ বাবে যথেষ্ট লাভালাভ কৰিব পাৰে। ই এই কলাবোৰলৈ পুষ্টি প্ৰদানৰ প্ৰচাৰ কৰি যুটীয়া কাৰ্যক্ষমতা উন্নত কৰাত সহায় কৰিব পাৰে। সেইবোৰ অকালতে পৰিধান কৰাৰ পৰা ৰক্ষা কৰাত সহায় কৰে। যদি ই সকলো গাঁঠিৰ স্বাস্থ্যৰ সমস্যা নিৰাময় কৰিব নোৱাৰে, পানী হৈছে আপোনাৰ শৰীৰৰ গাঁঠিবোৰৰ যিমান স্বাস্থ্যকৰ হ'ব পাৰে সিমান স্বাস্থ্যৱান ৰখাৰ এক মুখ্য অংশ। 4 নম্বৰ বেনিফিট হ'ল অধিক শক্তি, মোৰ এনাৰ্জি। নোহোৱাকৈ দিনটো পাৰ কৰাটো নিজে যথেষ্ট কঠিন হ'ব পাৰে, কিন্তু ডিহাইড্ৰেশ্যন হ'লে সমস্যাটো অধিক বেয়া হ'ব পাৰে। যিহেতু পানীয়ে বিপাক আৰু প্ৰণালীৰ পৰা বিষাক্ত পদাৰ্থ ফ্লাছিং দুয়োটাতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, ইয়াৰ অভাৱৰ ফলত শৰীৰৰ সামগ্ৰিক কাৰ্যক্ষমতা হ্ৰাস হ'ব পাৰে, ফলত ক্লান্তি আৰু ভাগৰুৱাৰ অনুভৱ হ'ব পাৰে। হাইড্ৰেট থাকিলে আপোনাৰ শৰীৰে আৱৰ্জনা সামগ্ৰী আঁতৰ হোৱাৰ সময়ত আপোনাৰ শৰীৰক দক্ষতাৰে প্ৰয়োজনীয় ইন্ধন জ্বলাবলৈ দি আপোনাৰ শক্তিৰ স্তৰ বজাই ৰখাত সহায় কৰে। 5 নম্বৰ বেনিফিট হ'ল বেটাৰ স্কিন হেল্থ, ছালৰ উন্নত স্বাস্থ্য। প্ৰাকৃতিক মইশ্চাৰাইজাৰ হিচাপে কাম কৰি আৰু সঘনাই ছালৰ প্ৰাদুৰ্ভাৱ সৃষ্টি কৰা বিষাক্ত পদাৰ্থবোৰ আঁতৰ কৰি পানীয়ে ছালক প্ৰাকৃতিকভাৱে সুন্দৰ আৰু স্বাস্থ্যৱান দেখাত সহায় কৰে। যদি এইটো অধিক প্ৰসাদমূলক যে ই স্বাস্থ্যত গুৰুত্বপূৰ্ণ উপাদান, আপোনাৰ ছালৰ স্থিতিও সামগ্ৰিকভাৱে আপোনাৰ শৰীৰৰ স্থিতি এক ভাল ইংগিত। যদি আপোনাৰ ছাল পৰিষ্কাৰ আৰু স্মুথ হয়, আপুনি তুলনামূলকভাৱে নিশ্চিত হ'ব পাৰে যে বিষাক্ত পদাৰ্থবোৰ আপোনাৰ শৰীৰৰ অধিক গুৰুত্বপূৰ্ণ অংশৰ পৰা সঠিকভাৱে বাহিৰলৈ যোৱা হয়। 6 নম্বৰ বেনিফিট হৈছে উন্নত পুষ্টি শোষণ,
বেটাৰ নিউট্ৰিয়েণ্ট এবজৰ্পশ্যন। পুষ্টিৰ পানীৰ প্ৰক্ৰিয়াকৰণৰ দ্বাৰা উন্নত আৱৰ্জনা সামগ্ৰী আঁতৰ কৰাৰ উপৰিও শৰীৰত পুষ্টি শোষণ কৰাত সহায় কৰে, যি হজম প্ৰক্ৰিয়াৰ পৰা ক্ষুদ্ৰ তন্ত্ৰৰ পানীত পুষ্টি শোষণ কৰালৈকে মানৱ শৰীৰৰ খাদ্য প্ৰক্ৰিয়াকৰণৰ প্ৰায় প্ৰতিখন দোকানত থাকে। এই কাৰণে সঠিক পুষ্টি শোষণৰ বাবে আপুনি দৈনিক পানী খোৱাটো অতি প্ৰয়োজনীয়, যাতে শৰীৰক এই প্ৰক্ৰিয়াবোৰ সম্পাদন কৰিবলৈ পৰ্যাপ্ত পানী দিব পাৰে। এইটো সকলো পুষ্টিৰ ক্ষেত্ৰত সঁচা, খনিজ পদাৰ্থৰ পৰা কাৰ্বহাইড্ৰেটলৈকে। 7 নম্বৰ বেনিফিট হ'ল ইম্প্ৰুভ মাছল হেল্থ এণ্ড ডেভেলপমেণ্ট, উন্নত পেশীৰ স্বাস্থ্য আৰু বিকাশ। যিসকলে পেশীৰ ভৰ কৰিবলৈ চেষ্টা কৰি আছে, পানী ডাম্বেলৰ সংহতিৰ দৰে আটাইতকৈ কম গুৰুত্বপূৰ্ণ। পেশীৰ কোষ কলাৰ স্বাস্থ্য আৰু বিকাশত পানীৰ বহুতো কাৰ্য আছে। এইবোৰৰ ৰেঞ্জৰ লেক্টিক এচিড, ৱৰ্কআউটৰ পৰা ফ্লাছিঙৰ পৰা ফটা পেশী, তন্ত্ৰ পুনৰ নিৰ্মাণ আৰু ডাঙৰ পেশী বৃদ্ধি কৰাৰ বাবে প্ৰয়োজনীয় পুষ্টি বিতৰণৰ সুবিধালৈকে। সঠিক হাইড্ৰেশ্যনে পেশীৰ কোষ কলালৈ ইলেক্ট্ৰলাইট প্ৰদান কৰে, পেশীৰ শক্তি সংকুচিত হোৱা আৰু প্ৰতিহত কৰাত আৰু উন্নত কৰাত সহায় কৰিব পাৰে। অৱশ্য এইবোৰ কেৱল ব্যক্তিগত কাৰণৰ ভিতৰত কেইটামান যে অধিক পানী খোৱাটো মানৱ স্বাস্থ্যৰ বাবে গুৰুত্বপূৰ্ণ। যদি আপুনি দিনটোত কেৱল কম পৰিমাণৰ পানী খোৱাৰ সম্ভাৱনা থাকে, এইবোৰ আৰু আন বহুতো স্বাস্থ্য লাভালাভ দেখা আৰম্ভ কৰিবলৈ আপোনাৰ গ্ৰহণ বৃদ্ধি কৰাৰ কথা বিবেচনা কৰক। যদি আপুনি আচৰিত হয় যে আপুনি পৰ্যাপ্ত পানী পাইছে নে নাই, বুঢ়া আঙুলিৰ এটা ভাল সাধাৰণ নিয়ম হৈছে যে গড় পুৰুষক প্ৰতিদিনে 3 লিটাৰ পানীৰ প্ৰয়োজন হয়। আনহাতে এগৰাকী গড় মহিলাক 2.2 লিটাৰৰ প্ৰয়োজন হ'ব। সুবিধাৰ বাবে আপুনি দৈনিক 8 গ্লাছ পানী খোৱাৰ উমৈহতীয়া নিয়মো প্ৰয়োগ কৰিব পাৰে। অৱশ্যে ই আপোনাক অনুমোদিত গড়ৰ সৈতে সম্পূৰ্ণৰূপে পৰ্যাপ্ত নকৰিব। যদি আপুনি তীব্ৰ ব্যায়াম কৰে, গৰম বতৰত বাস কৰে, কিয়নো এই পৰিস্থিতিত ঘাম ওলোৱা প্ৰক্ৰিয়াত আপুনি পানী হেৰুৱাব। সেইবাবে সদায় 8 গ্লাছ পানী খোৱাটো বহুত ইম্পৰ্টেণ্ট। ভিডিঅ'টো চাই আপুনি এইটো থিৰাং কৰিছে যে আপুনি দিনত 8 গ্লাছ পানী খাব, তেনেহ'লে এই নিয়মটো ফ'ল' কৰিব পাৰে। ৰাতিপুৱা শুই উঠি 2 গ্লাছ পানী খাব, তাৰপিছত 11টামান বজাত 1 গ্লাছ পানী খাব, তাৰপিছত 1টামান বজাত 2 গ্লাছ পানী খাব, আকৌ আবেলি 4টাত 1 গ্লাছ পানী খাব, ৰাতি 8টাত 1 গ্লাছ পানী খাব আৰু ৰাতি 10টাত 1 গ্লাছমান পানী খাব। এনেকৈ আপুনি কৰিলে সদায় 8 গ্লাছমান পানী খাব পাৰিব আৰু আপোনাৰ স্বাস্থ্য ভাল থাকিব। থেংক ইউ। চাই আপুনি কিবা জানিব পাৰিছে বা জ্ঞান লাভ কৰিব পাৰিছে, তেনেহ'লে প্লিজ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব নিজৰ ফ্ৰেণ্ড আৰু ফেমিলিলৈ আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটোলৈ। থেংকছ ফৰ ৱাচিং।